বন্ধু-বান্ধৱীসকল, অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙ্গুলতা ডেকাৰ জীয়ৰী নমামী ডেকা বৰ্তমান অসুস্থ হৈ আছে বুলি জানিব পৰা গৈছে। তেওঁ কিছুদিন ধৰিয়েই অসুস্থতাত ভুগি আছে। সঁচাকৈ খবৰটি পাই বহুত বেয়া লাগিল। তাই যেন অতি সোনকালে সুস্থ হৈ উঠে যেন তাৰে কামনা কৰিছোঁ। আঙ্গুলতা ডেকাই এটা পোষ্ট যোগে কয় যে বিগত কিছুদিন ধৰি জীয়াৰী নমামীয়ে বহু শাৰীৰিক অসুস্থতাত ভুগি আহিছে। চিকিৎসকৰ পৰামৰ্শ মতে মই দিনটোৰ সকলো সময়তে নমামীৰ কাষতেই থাকি তাইক চোৱা-চিতা কৰি থকা হেতুকে বিগত কেইদিনমান ধৰি মই ঘৰতেই থাকিবলগীয়া হোৱাত কোনো ধৰণৰ অনুষ্ঠানতেই অংশগ্ৰহণ কৰিব পৰা নাই। সেয়েহে সকলোৰে জ্ঞাৰ্থে সামাজিক মাধ্যমেৰে এই কথা প্ৰকাশ কৰিলোঁ। আৰু বন্ধু-বান্ধৱীসকল, মাননীয় সাংসদ কুইন ওজা বাইদেৱে নমামীৰ খবৰ ল'বলৈ যায়। বন্ধু-বান্ধৱীসকল, নমামীয়ে যেন অতি সোনকালেই সুস্থ হৈ উঠে তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। বন্ধু-বান্ধৱীসকল, ঠিক এনেকৈয়ে নতুন নতুন খবৰ পাবলৈ আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।